সকলো ভালে আছে তো আজি এতিয়া বাজিছে 9:10 তো মই আজি ৰাতিপুৱাতে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ কাৰণ ভাবিছোঁ আজি ৰাতিপুৱাই ভিডিঅ' ষ্টাৰ্ট কৰোঁ তেতিয়া আপোনালোকক দিনটোৰ কিছুমান ইটো সিটো মুহূৰ্ত দেখুৱাব পাৰিম আৰু এতিয়া বেকগ্ৰাউণ্ডৰ ফালে মন নকৰিব কাৰণ মই এতিয়া অলপ আগত উঠিছোঁহে তো ঘৰৰ কিছুমান কামবিলাক কৰাই নাই তো এইখিনি কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু তো এতিয়া ভাবিছোঁ মোৰ কামখিনি কৰি লওঁ তো কাম মানে বিশেষ কাম নহয় মানে মই বিছনাখন তুলি লওঁ আৰু লগতে মোৰ আলনা চাফা কৰিলোঁ আৰু ঘৰটো অলপ সাৰোঁ তো এইখিনি কাম হয়তো সকলোৰ ডেইলিৰ কাম এইখিনি থাকে ন এইখিনি কৰি লওঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব মোৰ কাম ৰেডি মানে সেয়াই আৰু বিছনাখন দেখিছে ৰাতিপুৱাই কেনেকুৱা হৈ আছিল আৰু এতিয়া কিমান চাফা লাগিছে বাৰু মোৰ আলনাডালো ঠিক কৰিলোঁ যিহেতু অকলে কৰি আছোঁ তো লাহে লাহে কৈ আছোঁ যিহেতু এইখিনি সময়ত একো তেনেকুৱাকৈ কাম নাথাকে তো আজি ভিডিঅ'টোত ভাবিছোঁ আপোনালোকক মই কোনো ৰেচিপি এইকেইদিন নিদিওঁ কাৰণ দেৰিকৈ পিছে পৰেও দিম যিহেতু মই এনেকুৱাকৈ বনোৱাও নাযায় তো এতিয়া ভাবিছোঁ ঘৰতে যিখিনি ঘৰৰ কাম বা আপোনালোকৰ কিছুমান ব্যক্তিগত কিছুমান কথা ক'বলগীয়া থাকে সেইখিনিহে আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম তো বলক ভিডিঅ'টো চাই থাকিব এতিয়া মই বনাম পুৰি তো এতিয়া মই এইখিনি আটাখিনি মঠি লৈছোঁ আৰু লাড়ুকেইটাও কৰি লৈছোঁ সৰু সৰু বেছি একদম সৰু নহয় বেছি ডাঙৰ নহয় তো এতিয়া এইখিনি মই বেলি ল'ম তো মোৰ বেলাও হৈ গৈছে আৰু তাৰপিছত এইখিনি এতিয়া পুৰিম মই তো যিহেতু মই ভিডিঅ' ষ্টেণ্ডাল নাই অলপ ভিডিঅ' কৰিব অসুবিধাও হয় তো সেইকাৰণে আপোনাক গোটেইখিনি দেখাব পৰা নাই তো এতিয়া পুৰিকেইখন মই পুৰি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ পুৰি গোটেইখিনি হৈ গ'ল কেইখনমান বনালোঁ 6-7খনমান তাৰপিছত আৰু অলপ আছে বাৰু এইখিনি আৰু দেৰিকৈ বনাম গধূলিকৈ তো এতিয়া বনাওঁ চাহ তো চাহটো বহাই দিছোঁ তো মই পুৰি বনালোঁ প্লাছ চাহ বনালোঁ তো এতিয়া মাক দিওঁ মাক খাই পেলাই কি কয় আপোনালোকক জনাম বাৰু যদি পাৰোঁ ভিডিঅ'টো ৰেকৰ্ড কৰিম যদি নোৱাৰোঁ কথাহে ক'ম বাৰু এতিয়া চাহ বনাওঁ তো চাহখিনি মাক দি আহোঁ আজি ৰাতিপুৱা চাহ বনাইছোঁ এবাৰ কিন্তু এতিয়া 11-12 বাজে এইখিনি সময়ত এবাৰ খোৱা হয় আমাৰ নাস্তাৰে তো যি কি নহওক ভিডিঅ'টো সেইকাৰণে চাই পেলাই আহিলোঁ মাকো দিলোঁ তো মা খোৱাৰ পিছত মাক মই ভিডিঅ' নকৰিলোঁ বাৰু কেতিয়াবা ভালকৈ দেখাম বাৰু মা ক'লে যে এতিয়া আজি নুঠো এতিয়া মানে অলপ মাৰ কাম চামো কৰি আছে তো এইখিনি সময়ত সেইকাৰণে দেখুওৱা নাই তাৰপিছত বেলেগ এদিন বাৰু ভালকৈ আপোনালোকৰ মাজত দেখাম মাকক তো এতিয়া মোৰ হৈ গ'ল এইখিনি কাম তো কাম নাই তো ভাবিছোঁ মই আপোনালোকক মোৰ জুৱেলাৰী কালেকশ্যন দেখাওঁ যিখিনি মোৰ এতিয়া ওচৰত আছে বাৰু আৰু কিছুমান মোৰ মাহঁতৰ ঘৰতো আছে তো ইয়াত থকাখিনি অলপমান দেখাইছোঁ বাৰু আপোনালোকক এইডাল এডাল গল্ডেনত আছিল এইডাল দুপাত কাণফুলি এনেকুৱা আছিল আৰু এইডাল এডাল আছে যিডাল মেটেলৰ হয় এইডাল মেটেলৰ হয় কেতিয়াবা শাড়ী ব্লেক শাড়ীৰ লগত ভাল লাগে এইবিলাক আৰু এই দুপাত কাণফুলি দুপাত আৰু নেক্সট আছিল এইডাল যিডাল মই বিয়াতো পিন্ধিছিলোঁ এইডাল এনেকুৱা ধৰণৰ আছিল কাণফুলি দুপাত আছিল বহুত ধুনীয়া ইয়াৰ কাণফুলি দুপাত মই ভাল পাইছোঁ আৰু ভাল লাগিছে ডিজাইনটো ধুনীয়া গল্ডৰ যেন লাগে দুপাত তো এইখিনি আছে মোৰ এডাল কিন্তু মই সেইডাল মোৰ ঘৰত আছে অসমীয়া গহনা টাইপৰ আছিল তো যি কি নহওক মোৰ ওচৰত যিখিনি আছিল আপোনালোকক সেইখিনি দেখালোঁ তো আজি মই আপোনালোকক বহুত দিনৰ পিছত লগ পাইছোঁ 3-4 দিন পিছত লগ পাইছোঁ 4 দিন হ'ল তো সেইকেইদিন মই অকল ব্যস্ত হৈ আছিলোঁ তো ভিডিঅ'টো কৰা নাছিলোঁ ভাবিছোঁ এইটো ভিডিঅ' আৰু এবাৰ কৰোঁ তো সিদিনাখন জুৱেলাৰী কালেকশ্যন দেখালোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লগতে আজি ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া মই আছোঁ দেখিছে এতিয়া মই কৰি আছিলোঁ ঘৰ চাফা মানে একচুৱেলি ঘৰটো সাৰি লৈছোঁ মুচোঁ এতিয়া তো ভাবিছোঁ ভিডিঅ'টো এইখিনিতে ষ্টাৰ্ট কৰোঁ আৰু ভাবিছোঁ আজি মই দিনত মানে এতিয়াতো 12টা বাজিছে তো এতিয়া মই ভাবিছোঁ অলপ স্কিনৰ কেয়াৰ দেখাম মানে বহুত দিন হ'ল মোৰ স্কিনৰ ওপৰত একো লোৱা নাই কেনেকুৱা ঘৰতে থকা বস্তুৱে মানে আৰু বহুত দিন হ'ল লোৱা নাই তো ভাবিছোঁ আজি ল'ম তো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিম যি কি নহওক ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰি দিব
তো বলক মই এতিয়া কামখিনি কৰি লওঁ। তো এতিয়া মই মুখখন ধুই আহিছোঁ। তো এতিয়া মই আপোনালোকক যে ক'লোঁ স্কিন কেয়াৰটো দেখাম, তো ভাবিছোঁ যিহেতু মই আপোনালোকক লগাওঁ, মই বহুত দিন হ'ল একচুৱেলি স্কিনৰ একো এনেকুৱাকৈ লোৱাই নাই। তো এতিয়াতো বহুত কমলা টেঙা চলি আছে ন, তো কমলা টেঙা বহুত আছে। তো কমলা টেঙা লৈছোঁৱেই। কমলা টেঙাখিনি বাৰু এনেওতো বহুতে জানে কমলা টেঙাটো আমাৰ স্কিনৰ কাৰণে এনেও ভাল। তো এতিয়া কমলা টেঙাটো অলপ এনেই লগাই দিছোঁ বাৰু। মই অলপ মুখখন মই ধুয়ে আহিছোঁ পিছৰে। তো এতিয়া কমলা টেঙাখিনিয়ে মানে অলপ এনেই ঘঁহি দিছোঁ। এইটো এনেকুৱা নহয়, চব স্কিনতে এপ্লাই কৰিব পাৰে। তো কমলা টেঙাখিনি হৈ গৈছে। তো আপোনালোকক মই কি কৰিছোঁ দেখাই আছোঁ বাৰু। এইখিনি আছে বেচন। এইখিনি বেচন মই নিজৰ জোখত লৈছোঁ, যিহেতু মই মানে অকলে ঘঁহিম। তো এইখিনি লৈছোঁ বেচন, আৰু বেচন পেকেটটোহে ল'ব, কাৰণ খোলাটো বহুত ভাল নহয়, মানে তেতিয়া ধূলা বালাও থাকে ন স্কিনত, সেইকাৰণে এইটো পেকেটে লৈছোঁ মই। 2 চামুচমান হ'ব এইখন চামুচেৰে। মানে হ'লে আৰু মই এইখিনি এটা সৰু চাইজৰ কমলা টেঙা এটা গোটেই দিছোঁ মই। কমলা টেঙাৰ ৰসটো হ'লে নিজৰ কাৰণে যিখিনি লাগে সিমানটো নিজে কমলা টেঙা এটা দিলে, ডাঙৰ দিলে এটা 2 পিচ দিলেও হৈ যায়, কিন্তু মই এইটো সৰু আছিল। তো এইটো মুখত অলপ লগাই ল'লোঁ। তাৰপিছত এইখিনি এনেকৈ ভালকৈ পিটিলোঁ বাৰু, গুটিবিলাক এৰাই দিব, কাষতে থৈছোঁ। কমলা টেঙাটো এনেকৈ স্কিনত লগাই থাকিব লাগে ৰেগুলাৰ। তো এতিয়াতো কমলাৰে ছিজন ন, চব পায়ে, ঘৰতো আনি থকা যায় চবৰে। তো এইখিনি মোৰ এতিয়া এনেদৰে ফেটা হৈ গৈছে, দেখিছেনে নাই? এইখিনি ফেটা হৈ গৈছে। তো মই এতিয়া এইখিনি কৰিম। তো মই এইখিনি হাতেৰে লগাম, কাৰণ এইটো বস্তু যদি ব্ৰাছো আছে, কিন্তু মই যদি ব্ৰাছেৰে লগাওঁ তো মোৰ ভালকৈ স্কিনত মানে নাহিব স্কিনত, মানে অলপ হাতেৰে যিটো এটা আছে ন, এইটো নহয়, মানে বুজি পাইছে চাগে। তো যি কি নহওক, মই এতিয়া ৰসবিলাকতো গোটেই এৰুৱা নাযায়, এনেকুৱা টাইপত থাকিব, কথা নাই, এইখিনি এনেকৈ দিব পাৰিব। আৰু ইয়াত যদি গাখীৰ থাকে, আৰু আমাৰ গাখীৰ আছিল, কিন্তু মই গাখীৰ নিদিলোঁ। কথা, কমলা টেঙাটো ভালটো সেইটো আমি জানো, আৰু ইফালে এইটো সকলোৱে জানে। আৰু যদি কাৰোবাৰ যদি এই যে তলত যে ক'লা ক'লা ব্লেক স্পট পৰে কিছুমানতো, যদি হয় ন কমলা টেঙা বুলি এনেদৰে লৈ পেলাই, মোৰ নাই বাৰু পৰা নাই, তথাপিতো মই আপোনালোকক দেখাই দিছোঁ। যদি কাৰোবাৰ আজিকালি পৰে বহুতৰ, মোৰ পৰা নাই, কিন্তু ধৰক বয়সৰ লগতো এইটো বস্তু হয়, কিছুমানৰ এনেও থাকে। তো লাইন গ'ল, এয়া এনেদৰে লগাই থ'ব পাৰে, মই দেখাই দিছোঁ বাৰু। যাৰ যাৰ আছে, মোৰ নাই, কিন্তু মই তথাপিতো আপোনালোকক দেখাবৰ বাবে দিছোঁ। এনেদৰে লগাই থৈ দিব বহুত সময়, অলপ মানে বহুত মানে বেছি নহয়, 20 মিনিটমান থ'লে হৈ যাব, যিহেতু বস্তুটো এতিয়া অলপ তেল ন। তো মোৰ এতিয়া লগা হৈ গৈছে। তো মই এতিয়া এইখিনি ধুই পেলাই আপোনালোকক মই ৰিজাল্টটো দেখাইছোঁ বাৰু। লগতে ৰিজাল্টটো নাপায় যিকোনো বস্তুৰে, আপোনালোকে যদি এইটো বস্তু সপ্তাহত 3 বাৰ ইউজ কৰিলেতো বেছি ভাল হয় ন। তো এতিয়া মই আজি বহুত দিনৰ স্কিন কেয়াৰ লৈ ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ, যিহেতু বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাই, ভাবিছোঁ এনেদৰে এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। লগতে এইটো আপোনালোকে এপ্লাই কৰি চাব পাৰে, মই কিন্তু বহুত ভাল পাওঁ। মই আগতেও এইটো বস্তু কৰিছিলোঁ, আগতেও এইটো লগাইছিলোঁ, আগতেও ভাল পাইছিলোঁ স্কিনটো, কিন্তু আগতে কলেজ চলেজ যাওঁ বা তেনেকুৱা সময়ো এনেকুৱা নাছিল, তথাপিও লগাইছিলোঁ, কিন্তু মাহত হ'লেও লগাইছিলোঁ। কিন্তু যিমানটো পাৰে সপ্তাহত যদি 3 বাৰকৈ লগাই স্কিনটো বহুত ভাল পায়। এতিয়া যিহেতু কমলা বহুত
মানে ওলাইছে কমলা টেঙা। আৰু যদি কমলা টেঙা নাথাকেও বা নাপায়ো তো অকল বেচনটো আমাৰ এনেও স্কিনৰ ব্ৰাইটেনিংটো আনাত উজ্জ্বলতাটো বঢ়োৱাত সহায় কৰে। বেচনৰ কথাটো চবেই জানে ন, বেচনটো এনেও লগাব পাৰে, গোলাপ জল হওক বা এনেও পানী দি হওক এনেকৈও লগাব পাৰে। অকল যে কমলা টেঙাটো লাগিবই এনেকুৱা নহয়। আপোনালোকক মই বহুত সময়ৰ পিছতহে লগ পাইছোঁ। তো যেতিয়া মুখত লগোৱাৰ পিছত মই মুখ ধুই তাৰপিছত ভাত পানী বনাই ভাত পানী খাই এতিয়া গা পা ধুই আহিছোঁ। এতিয়া হ'ল মোৰ অলপ দেৰি, অলপমান ৰেষ্টটো ল'লোঁ। তাৰপিছত ভাবিছোঁ ভিডিঅ'টো আপোনালোকক ইন কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব। যদি কোনোবা নতুন চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই আকৌ এই নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ লৈ আহিম। তো আৰু এটা কথা কওঁ, আজি এইখিনি দিলোঁ ন স্কিনৰ বাবে, আপোনালোকেও এইখিনি ট্ৰাই কৰি চাব। যদি ভাল পাইছে